ফাইনেলি দোস্ত আজি আমি আহিলোঁ গৰু চাবলৈ। গৰুটো কেনেকৈ আছে চাওক, আমাৰ ঘৰৰ গৰু কেনেকৈ আছে চাবলৈ আহিছোঁ দোস্ত। এইখিনি আছে আমাৰ গৰু। কেনেকুৱা আছে ভাই? ঠিকেই আছা? এনেকা কৰি আছে, ঠিক আছে দোস্ত। আৰু আমি ঘৰ কিমান কাটিছোঁ এইটো কম, আৰু আপোনালোকক দেখাম। ফাইনেলি দোস্ত এনেকা আছে ঘৰটো আমাৰ। মেক্সিমাম আমাৰ 1 মুঠা মানে কাটিলোঁ আমি ঘর। ফেরত এটা মুঠা 10 টাকা করি, এটা মুঠা 10 টাকা করি, এক মুঠা বিজনেস করি। আমি বিজনেস করি বলে কাটিছোঁ। আমি এইটো 1 মুঠা মানে কাটিলোঁ। আৰু এইফালে আছে আপোনালোকক মই পিছত ভিডিঅ'টো দেখাম। তেনেহ'লে আজিৰ ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। জয় অসম।